চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা বহুত ভাল খবৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে, কাৰণ নিবনুৱাসকলে যথেষ্ট এটা কষ্ট কৰি কিবা এটা চাকৰি কৰিম বুলি ভাবি থাকে, কিন্তু এটা অপৰচুনিটি বা এটা সুযোগ নাপায়। কিন্তু বৰ্তমান এটা পুনৰ সুযোগ আহি গৈছে যে গ্ৰাম্য উদ্যোগ বিকাশ যোজনাৰ ফালৰ পৰা, অৰ্থাৎ চৰকাৰী নতুন ফ্ৰী ট্ৰেইনিঙৰ ব্যৱস্থা এটা কৰিছে। এইটো ফ্ৰী ট্ৰেইনিং পোৱাৰ পিছত তো আপোনালোকে চাকৰি কৰিব পাৰিব, আৰু অৰ্থাৎ চাৰ্টিফিকেট এখন পাব, আৰু সেই চাৰ্টিফিকেটখন যথেষ্ট কামত আহিব তো আপোনালোকে জব পাবলৈ। তো ইয়াত আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু লগতে এই যিটো মানে ট্ৰেইনিং প্ৰগ্ৰেমটো আছে, ইয়াত কোনো ধৰণৰ পৰীক্ষা নহয়। তো আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব, নাইবা আপোনালোকে অফিচত গৈও জমা দিব লাগিব। কি জমা দিব লাগিব বা বয়স কিমান মই অলৰেডি ক'ম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বয়স ইয়াত আপোনাৰ 18ৰ পৰা 55 বছৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব। আৰু যিটো আপোনাৰ এপ্লাই লাষ্ট ডেট, সেইটো আপোনাৰ 31 জুলাইলৈ আছে, যথেষ্ট সময় আছে। আৰু লগতে আপোনাৰ যিহেতু চিট কম আছে, অৰ্থাৎ সকলোৱে আবেদন কৰিলে সকলোৱে মানে কোৰ্চটো কৰিব নাপায়, কেইটামান চিট আছে। তো আপোনালোকে আবেদন কেনেদৰে কৰিব লাগিব সেই সম্পৰ্কে জানি লওক, তাৰপিছত কিমান চিট আছে সেই সম্পৰ্কে গম পাব। তো অতি সোনকালে ইয়াত এপ্লাই কৰিব লাগিব, কাৰণ যিহেতু মানে যথেষ্ট চিট কম আছে। আৰু চিটটো পোৱাৰ পিছত আপোনালোকে চাৰ্টিফিকেট পাব, গভ চাৰ্টিফিকেট হয় এখন। আৰু সেই গভ চাৰ্টিফিকেটখন পোৱাৰ পিছত আপোনালোকে বিভিন্ন ধৰণৰ চাকৰিত আপোনালোকে যোগদান কৰিব পাৰিব, অৰ্থাৎ যথেষ্ট এটা মানে ভাল এটা অপৰচুনিটি আহিছে আপোনালোকৰ কাৰণে। তো আপোনালোকে যদি চাকৰি কৰিম বুলি ভাবিছে বা চাকৰি এটা বিচাৰি আছে, তেতিয়াহ'লে মাত্ৰ এমাহ বা 15 দিনৰ এই ট্ৰেইনিংটো কৰি লওক। তাৰপিছত আপোনালোকে জব পাব আৰু আপোনালোকে মাহিলী দৰমহা ল'ব পাৰিব। তো ভিডিঅ'টো ভালদৰে চাই থাকক, মই সবিশেষ ডিটেইলছ জনাই দিম। তাৰ আগতে যদি আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে এই যিটো কোৰ্চটো কৰিবলৈ আপোনালোকে গুৱাহাটীতে কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে চাব পাৰে যে আমাৰ অসমৰ কিছুমান ল'ৰা ছোৱালীয়ে যিহেতু এবাৰ 12 পাছ কৰিছে, তাৰপিছত মানে বহুতো হতাশাৰ সন্মুখীন হয়, এবাৰ কি কৰিম বা এতিয়া কি কৰিম 12 পাছ কৰাৰ পিছত, বা কিছুমানৰ বহুত ৰিজাল্টটো অলপমান কম পাৰ্চেণ্টেজ আহে, তাৰপিছত মানে হতাশাৰ সন্মুখীন হয় যে এতিয়া আমি কি কৰিম। তো আপোনালোকে এইটো ভিডিঅ' চাই থাকক, কাৰণ যদি আপোনালোকে ITI লাইন বা তেনেকুৱা ধৰণৰ টেকনিকেল লাইনত মানে যাম বুলি ভাবিছে, তেতিয়াহ'লে এইটো কোৰ্চ আপোনালোকে ফ্ৰীতে কৰি থ'ব পাৰে। কাৰণ ফ্ৰীতে কৰাৰ পিছত আপোনালোকে কি হ'ব, গভ চাৰ্টিফিকেট প্ৰভাইড কৰিব গভটোৰ ফালৰ পৰা, সেইখন চাৰ্টিফিকেট যথেষ্ট কাম আহিব। তাৰপিছত আপোনালোকে জব পাব, আৰু জব পোৱাৰ পিছতো আপোনালোকে কিছুমান কাম কৰি ছাইডৰ ইনকামো কৰিব পাৰিব। অৰ্থাৎ জবটো পাবই পাব, তাৰপিছত আপুনি ছাইডতো কিছুমান কাম কৰিব পাৰিব এক্সট্ৰাকৈ, তাৰপিছত সেইখিনি আপুনি বেলেগকৈ পইচা পাব পাৰিব। তো আপোনালোকে এই কোৰ্চটো কেনেকুৱা ধৰণৰ হ'ব সম্পূৰ্ণ ডিটেইলছ মই এইটো ভিডিঅ'ত জনাই দিম। তাৰপিছত আপোনালোকে অনলাইনে এপ্লাই কৰিব পাৰিব, তাত আপোনালোকে অফিচত গৈও এপ্লাই কৰিব পাৰিব। তো যিহেতু 18ৰ পৰা 55 বছৰৰ ভিতৰত এপ্লাই বয়সটো দিছে, যথেষ্ট আপোনালোকে বহুত সংখ্যক আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে সেইটো ভালকৈ আপোনালোকক আলোচনা কৰি দিছোঁ। আৰু এইটো হৈছে আপোনালোকে চাব পাৰে, এইটো অফিচিয়েল যিটো এডভাৰটাইজমেণ্টটো, ইয়াত আপোনালোকে চাব পাৰে যে ওপৰত লিখা আছে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং আণ্ডাৰ গ্ৰাম্য উদ্যোগ বিকাশ যোজনা 2026 আৰু 27। ইয়াত আপোনাৰ 13 জুন তাৰিখে এইটো এডভাৰটাইজমেণ্ট মুকলি হৈছিলে। তাৰপিছত গুৱাহাটীতে আপোনালোকে ট্ৰেইনিংটো কৰিব পাৰিব গ্ৰাম্য উদ্যোগ বিকাশ যোজনাৰ আণ্ডাৰত। এই ট্ৰেইনিংটোৰ নাম হৈছে আপোনাৰ এয়াৰ কণ্ডিশ্যনাৰ মেইনটেনেঞ্চ। 15 দিনৰ আপোনাৰ কোৰ্চটো হ'ব, ফ্ৰী কোৰ্চ। 18ৰ পৰা 55 বছৰৰ ভিতৰত আপুনি বয়স হ'ব লাগিব। আৰু ইয়াত মাত্ৰ 20টা চিট আছে, অৰ্থাৎ যথেষ্ট কম চিট আছে। আৰু আপোনালোকে 20টা চিটত যিহেতু চিলেক্ট হ'বলৈ আপোনালোকে অতি শীঘ্ৰে এপ্লাই কৰিব লাগিব। আৰু ইয়াত আপোনাৰ ফোন নম্বৰো দি দিছে। তাৰপিছত আপুনি এপ্লাই কৰিবলৈ ইয়াত QR কোড এটা দিছে, মই আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে তাত QR স্কেন কৰি আপুনি এপ্লাই কৰিব পাৰিব, নাইবা আপোনালোকে গুৱাহাটীত যিটো আপোনাৰ আমিন গাঁৱত আছে অফিচটো, তাত গৈ আপোনালোকে জমা দিব পাৰে। লগত কি দিব লাগিব ইয়াত আপোনালোকে প্ৰথমতে চাব পাৰে, প্ৰথমতে দিব লাগিব আপোনাৰ মানে এখন CV, হেণ্ড ৰাইটিঙৰ CV এখন দিব লাগিব। তাৰপিছত আধাৰ কাৰ্ড লাগিব, ডেট অফ বাৰ্থ চাৰ্টিফিকেট লাগিব, আৰু এড্ৰেছ প্ৰুফৰ চাৰ্টিফিকেট লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট লাগিব। তাৰপিছত আপোনাৰ কাষ্ট চাৰ্টিফিকেট নাইবা BPL চাৰ্টিফিকেট, অৰ্থাৎ BPL কাৰ্ডখন থাকিলে আপোনাৰ যথেষ্ট ভাল। তাৰপিছত 2 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপোনাৰ লাগিব। এইখিনি আপোনাৰ লাগিব। আৰু যিহেতু আপোনাৰ এয়াৰ কণ্ডিশ্যনাৰ মেইনটেনেঞ্চ হয়, যিহেতু আজিকালি মানে অসমত হওক বা গোটেই ভাৰতত হওক এয়াৰ কণ্ডিশ্যনাৰ সকলোতে আছে। তো আপোনালোকে এয়াৰ কণ্ডিশ্যনবোৰ অতি সোনকালে বেয়া হৈ থাকে। তো এইটো যদি কোৰ্চ কৰাৰ পিছত আপোনালোকে জবটো পাবই পাব। তো আপোনালোকে মানে বেলেগ চেনেল লগাই আপুনি বেলেগতো কাম কৰিব পাৰিব, অৰ্থাৎ এক্সট্ৰাকৈ ইনকাম কৰিব পাৰিব। এইটো যদি আপোনালোকে ভালদৰে কোৰ্চটো এইটো কৰে, তেতিয়াহ'লে আপোনালোকে যথেষ্ট পইচা ইনকাম কৰিব পাৰিব। কাৰণ আজিকালি AC যিহেতু আপোনাৰ এয়াৰ কণ্ডিশ্যনাৰ, এইটো যথেষ্ট ডিমাণ্ড, কাৰণ সকলোতে AC আছে। আৰু 2-3 দিনৰ মূৰে বিশেষকৈ যিহেতু বহুত মানে AC অফিচত চলে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ACবোৰ বেয়া হৈ থাকে বা মেইনটেনেঞ্চ কৰিব লগা হয়। তেনে ক্ষেত্ৰত আপোনালোকে এইটোৰ যথেষ্ট ডিমাণ্ড আছে। সেইকাৰণে 20টা চিট আছে, এই 20টা চিট আপোনালোকে পাবলৈ যথেষ্ট কষ্ট কৰিব লাগিব। আৰু 21 জুলাইৰ আগত আবেদন কৰিব লাগিব। কেনেদৰে কি চিলেক্ট হ'ব সেইটো পৰৱৰ্তী সময়ত তেওঁলোকে জনাই দিব।
কিন্তু এই যিটো কোৰ্চটো আছে যথেষ্ট মানে ডিমাণ্ড। তো আপোনালোকে যদি হয়তো বহুতে বুজি নাপাব পাৰে, কিন্তু এই কোৰ্চটো যথেষ্ট ডিমাণ্ড আছে। তো আপোনালোকে যদি 12 পাছ কৰি কি কৰিম বুলি ভাবি আছে বা পঢ়িবলৈ আৰু ইচ্ছা যোৱা নাই, তো আপোনালোকে এইটো কোৰ্চ কৰি থ'ব পাৰে। অলপ হ'লেও আপোনাৰ মানে সুবিধা হ'ব আৰু চাৰ্টিফিকেটখন পোৱাৰ পিছত আপোনাৰ এটা ডিমাণ্ড থাকিব। তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চেক কৰিব। আপোনালোকে এপ্লাই লিংক, কি ডকুমেণ্টছ লাগিব সকলোবোৰ পাই যাব। আৰু ইয়াৰ যিটো চিলেক্ট আছে আপোনাৰ কাউন্সেলিং 3 আগষ্টত আপোনাৰ কাউন্সেলিংটো হ'ব। অৰ্থাৎ তেওঁলোকে কেনেদৰে চিলেক্ট কৰিব সেইটো পৰৱৰ্তী সময়ত আপোনালোকে গম পাব, কিন্তু তাৰ আগতে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, কি কৰিব লাগিব সেইখিনি মই কৈ দিছোঁ। আপোনালোকে এইখিনি কৰিব পাৰে। তো অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু অফিচটো মই এড্ৰেছটো কৈ দিছোঁ, ইয়াত আপোনালোকে চাব পাৰে। আমিনগাঁৱত আছে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, নৰ্থ গুৱাহাটী ৰোড, আমিনগাঁও। তাৰ অফিচিয়েল ৱেবছাইটটো মই কৈ দিছোঁ, trtcguwahati.org। এইটো আপোনালোকে ভিজিট কৰিব পাৰে।